এভৰিৱান কি খবৰ আপোনালোকৰ ভাল আৰু মোৰ বৰ্তমান ভালেই আৰু বহুত দিনৰ মূৰত ব্লগ ষ্টাৰ্ট কৰিলোঁ ইমান দিন ব্লগ দিয়া নাছিলোঁ আৰু ইমান দিন স্কুলো যোৱা নাছিলোঁ মই বেটাক বাপেকে লৈ গৈ আছিলে আৰু আজি স্কুলত বেটাৰ কিবা এটা প্ৰগ্ৰেম আছে সেইকাৰণে তাক আনিব যাব লাগে মই ভাবিলোঁ ব্লগটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ অকণমান দেখুৱাই দিওঁ ঠিক আছে চাব আপোনালোকে ভিডিঅ'টো যিহেতু কাউণ্টাৰত আছে আৰু মই তেনেকৈ ৰাস্তাত ৰখি আছোঁ টমটম আহিলে মই গাড়ীত উঠিম বাকী স্কুলৰ পৰিৱেশ আপোনালোকৰ লগত দেখুৱাম ভাত পানী বনাই ক্লিয়াৰ কৰি লৈছোঁ আৰু কাৰণ স্কুলৰ পৰা আহি পেলাই ভাত বনাবলৈ সময় নহয় যিহেতু বনাই মেলি ৰেডি কৰি লৈছোঁ আৰু টমটম আহিলে মই উঠিম তাৰপিছত স্কুলৰ পৰিৱেশ আপোনালোকক দেখুৱাই আপুনি ক'ৰবাত যাবলৈ ওলাব ৰাস্তাত ৰখি থাকিব তেতিয়া আপুনি এখনো গাড়ী নাপাব টমটম এখনো দেখা নাপায় আৰু এনেই যেতিয়া আপুনি ৰাস্তাত ৰখি থাকিব তেতিয়া অহৰহ টমটম অহা যোৱা কৰি থাকিব আৰু মোৰ হালটো এনেকুৱাই হৈছে টমটমৰ কাৰণে ৰখি আছোঁ এখনো টমটম নাই বহুত দেৰি অপেক্ষাৰ মূৰত এখন টমটম পালোঁ যেনেতে টমটমখনত উঠিলোঁ আৰু আমাৰ হোটেলৰ কাৰিকৰে হাঁহি আছে মই তেওঁক ভিডিঅ' কৰাৰ কাৰণে আৰু এনেকৈ কৰি টমটমখনক কৈছোঁ বহুত স্পীডত চলাওক কাৰণ মোৰ বেটাৰ ছুটি দিবলৈ হৈ গ'ল স্কুল আৰু স্কুল আহি পাই গ'লে দেখিছে পৰিৱেশ Wait. All don't go. Go back. Aha, tumi aha. Wait, Aki baha. Yang si ma kana na. Bola. Hello. Amar khane kise bhoot ইমান মৰম লাগিছে টিকলিজনীক আৰু এনেকৈ কৰি আমাৰ অভিভাৱকসকল বাহিৰতে ৰখি থকা গৈছে যিহেতু সকলো বেলেগ আৰু সিহঁতক মই অকণমান ভিডিঅ' কৰোঁ বুলি গ'লোঁ আৰু চাবিচোন গোটেইকেইটাক ইমান মৰম লাগিছে সঁচাকৈ দেই সৰু ল'ৰা ছোৱালীক বহুত মৰম লাগি যায় ন দেখিলে ভাল লাগি যায় আৰু এনেকৈ কৰি মই ভাবিলোঁ অকণমান ভিডিঅ' কৰি লওঁ সিহঁতক তাকে পৰিৱেশটো আপোনালোকৰ লগত দেখুৱালোঁ ভিডিঅ'টো চাব ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই কাৰণ অকণমান ল'ৰা ছোৱালীৰ লগত এনেকৈ ভিডিঅ' কৰিলে অকণমান খুবেই ভাল লাগি যায় আৰু এনেকৈ কৰি স্কুলৰ পৰা আহি গ'লোঁ আৰু যিহেতু হাজবেণ্ডে ভাত খাব আৰু তাৰপিছত যেতিয়া সময়বিলাক এনেকৈ হয় তেনেকুৱা আৰু বেটাক চাইছোঁ গাড়ীৰ পিছফালে অকলে বহিছে নবহে আমাৰ লগত লাগিছে চাগে তাক চাই আহি আছোঁ চলনি মাৰিছে স্কুলৰ পৰা এই ভাগৰে জিগৰে আহি পাই গ'ল নাম্বাৰ কিমান 3 এইয়া কি দেখা দিয়া 3A03 ভাগৰ লাগিছে ন বা কাপোৰ খুলি দিব পুৰা টিফিন ঘূৰাই আনিছে পৰঠা আৰু এয়া ডিম ভাজি দিছিলোঁ আৰু ইয়াত জেলি লৈছে চচ লৈছে গোটেইখিনি লৈ আৰু এনেকৈ খিৰিকী ফালে বহি পেলাই এয়া বহি পেলাই খাবলৈ লৈছে কাৰণ তাৰ স্কুলত খাবলৈ নাপালে ৰাতিপুৱাই ভোকতে যায় আৰু এতিয়া আহি লৈ পেলাই এয়া অৱস্থা